প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে হাত ডাঙক কিমানে লাখপতি বাইদেউৰ লিষ্টত নাম সোমাইছে কিমানৰ সোমাইছে নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ এই মুহূৰ্তত অসমবাসী ৰাজ্যৰ বাবে দিবলৈ লৈছো ডাঙৰ খবৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনি ঘোষণা কৰিছে লগতে গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা পোৱাৰ পাছত যদি এইবোৰ কাম কৰে তেন্তে টকা ঘূৰাই দিব লাগিব চৰকাৰক কোনে কোনে টকা লাভ নকৰে আৰু কোনে কোনে টকা ঘূৰাই দিব লাগিব মই সবিশেষ জনাই আছো তাৰ আগত যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকক এতিয়া প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনি লওক যোৱা কালি মই মাৰ্ঘেৰিটাত আছিলো 20,000 মহিলাই মোৰ হাতৰ পৰা লাখপতি বাইদেউৰ 10,000 টকা লৈছে তাৰ আগদিনাখন মই জাগিৰোডত আছিলো 40,000 মহিলাই মোৰ পৰা লাখপতি বাইদেউৰ টকা লৈছে তাৰ আগদিনা মই নলবাৰীত আছিলো 40,000 মহিলাই ঘগ্ৰাপাৰ ষ্টেডিয়ামত মোৰ পৰা লাখপতি বাইদেউৰ টকা লৈছে আজি গোটেই অসমতে 40 লাখ মহিলাই অৰুণোদয় আঁচনি পাইছে চৰকাৰৰ পৰা মাহত 12,500 টকা বেংকৰ একাউণ্টত পাইছে 2 লাখ লৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আজি তেওঁলোকে 2 লাখকৈ টকা লাভ কৰিছে আজি আমাৰ অসমত পুলিচ কামাণ্ডো বেটেলিয়ন সকলোতে 1 পইচাও ঘোষ নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে কিন্তু আজি আমাৰ বিটিচিত কিমান ল'ৰাই কৰ্মসংস্থাপন পাইছে কিমান মহিলাই অৰুণোদয় পাইছে কিমান মানুহে মাটিৰ অধিকাৰ পাইছে কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে ইয়াতে মই জমদুৱাৰত সুধিম কিমান মহিলাই অৰুণোদয় পাইছে হাত ডাঙক যোনে যোনে পাইছে হাত ডাঙক হাত দাঙিলে নামটো কাটা নাযায় ঠিক আছে 10% 10% কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে হাত ডাঙক 5% কিমানে লাখপতি বাইদেউৰ লিষ্টত নাম সোমাইছে কিমানৰ সোমাইছে আৰু কম তাৰমানে আমাৰ ইয়াতে চৰকাৰী আঁচনি ৰাইজে কিয় পোৱা নাই আজি বিজেপি চৰকাৰ দিছপুৰত আছে দিল্লীত আছে কিন্তু কোকৰাঝাৰত নাই দিছপুৰৰ পৰা আমি টকা পঠিয়াও লিষ্ট কোনে বনাব বোলে ছাৰ ভিচিডিচিয়ে বনাব লাগিব আপোনালোকে ইলেকশ্যনত বিজেপিক জিকাই দিয়ক ভিচিডিচিৰ বজাৰ মই একদিনাই বন্ধ কৰি দিম চিধা কথা হ'ব কাৰণ ভিচিডিচি থাকালৈকে ইয়াত দুখীয়া মানুহে ঘৰো নাপায় দুখীয়া মানুহে অৰুণোদয়ো নাপায় দুখীয়া মানুহে লাখপতি বাইদেউ নাপায় নলবাৰীৰ মানুহে আঁচনি পাব বৰপেটাৰ মানুহে আঁচনি পাব যোৰহাট ডিব্ৰুগড়ে আঁচনি পাব কিন্তু জমদুৱাৰৰ দুখীয়া মানুহে আজিলৈকে একো নাই পোৱা কিয়
কাৰণ ইয়াতে VCDCৰ মানুহবিলাকে আমাৰ কাম কৰি নিদিয়ে। এখন ঘৰতে দুবাৰ তিনিবাৰ অৰুণোদয় দিব, এখন ঘৰতে ঘৰ দিব আৰু আধা পইচা ঘৰত লগাব, আধা পইচা পকেটত সোমাই থৈ দিব। হয় নে নহয়? কিন্তু কোনেও এইবিলাক কথা কব সাহস নকৰে। কিয়? VCDC বেয়া পাব, ভয় লাগে। যদি মই কিবা কওঁ, কালি মোক ঘৰত আহি গালি পাৰিব, অত্যাচাৰ কৰিব। কিন্তু এই মামাই VCDCক ভয় নকৰে। হয় নে নহয়? আৰু আমাৰ চৰকাৰ আহিব, গৰীব মানুহে, দুখীয়া মানুহে ডাইৰেক্টলি ঘৰ পাব, ডাইৰেক্টলি অৰুণোদয় পাব, 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব। হয়, নিশ্চয় শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। টকালৈ কি কি কাম কৰিব নোৱাৰিব জনাই আছোঁ। 1 নম্বৰ, টকালৈ মোবাইল ফোন কিনিব নোৱাৰিব। 2 নম্বৰ, টকালৈ বেলেগ ঋণ দিব নোৱাৰিব। 3 নম্বৰ, টকালৈ গিৰিয়েকক দিব নোৱাৰিব, যদি দিয়ে তেন্তে ব্যৱসায় কৰিবলৈহে দিব পাৰিব। 4 নম্বৰ, টকা বেছি দিনৰ বাবে বেংকত ৰাখিব নোৱাৰিব। 5 নম্বৰ, গোটৰ টকালৈ ব্যৱসায়ৰ বাহিৰত আন কোনো কাম কৰিব নোৱাৰিব। হয়, এই 5টা কাম কৰিব নোৱাৰিব গোটৰ 10,000 টকা পোৱাৰ পিছত। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।